কোভিড-19 বিৰুদ্ধে বিশ্বৰ মানৱ সমাজে ঐক্যবদ্ধভাৱে যুঁজ দিছে আৰু এই যুঁজত আমাৰ মাননীয় সাংবাদিক বন্ধুসকলে দৃঢ়তাৰে অংশগ্ৰহণ কৰিছে আৰু নিজৰ জীৱনৰ সৰ্বোচ্চ শক্তি প্ৰয়োগ কৰি এই যুঁজত অৱতীৰ্ণ হৈ মানৱ সমাজৰ বাবে উল্লেখযোগ্য সেৱা আগবঢ়াইছে। মই অসমৰ প্ৰতিগৰাকী সাংবাদিক বন্ধুক তেখেতসকলে আগবঢ়োৱা গুৰুত্বপূৰ্ণ বৰঙণিৰ বাবে তেখেতসকলে লোৱা পদক্ষেপৰ বাবে আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সেইবাবে অসম চৰকাৰৰ তৰফৰ পৰা এই যুঁজত অৱতীৰ্ণ হোৱা প্ৰতিগৰাকী সাংবাদিক বন্ধুৰ বাবে 50 লাখ টকা জীৱন বীমাৰ সাহায্যৰ কথা মই আজি আন্তৰিকতাৰে ঘোষণা কৰিছোঁ। মোৰ দৃঢ় বিশ্বাস আমাৰ অসম চৰকাৰৰ স্বাস্থ্য বিভাগ লগতে খাদ্যৰ যোগান বিভাগ, পৰিবহণ বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, শক্তি বিভাগ, কৃষি বিভাগ, পুলিচ বিভাগ সকলোৱে মিলিত প্ৰচেষ্টাৰে অসমৰ জনগণক এই লকডাউন কাৰ্যসূচী চলি থকাৰ সময়ত নিষ্ঠাৰে সেৱা আগবঢ়াইছে আৰু সমান্তৰালভাৱে সাংবাদিক বন্ধুসকলেও এই কামত আত্মনিয়োগ কৰিছে। গতিকে তেখেতসকল কৃতজ্ঞতাৰ পাত্ৰ। মই তেখেতসকলৰ সুস্বাস্থ্য কামনা কৰিলোঁ। সকলোৱে নিৰোগী হৈ থাকক, স্বাস্থ্যৱান হৈ থাকক। ধন্যবাদ।